Hello everyone, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গুৱাহাটীত আছোঁ। এয়া পাৱাৰ গ্ৰিড গেষ্ট হাউচ। আমি যোৱাকালি আহিছোঁ দেউতাৰ লগত। মই ইয়াতে যোৱাকালিৰ পৰা আছোঁ। এতিয়া আমি মৰ্ণিং ৱাকলৈ ওলাই যাওঁ। এটা সৰু ভিডিঅ' হ'ব, গতিকে ভিডিঅ'টো চাই থাককচোন। বলক আগলৈ আগবাঢ়োঁ। এয়া পাৱাৰ গ্ৰিড গেষ্ট হাউচৰ ভিতৰ ভাগ। খুবেই ধুনীয়া, চফা হয়। ইয়াত থাকি খুবেই ভাল লাগে। যিকোনো মানুহে আহিব পাৰে, ইয়াত থাকিব পৰাৰ ব্যৱস্থা আছে। আৰু অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত এই গেষ্ট হাউচটো হোৱাৰ পিছত গুৱাহাটী মেডিকেল কলেজৰ ৰোগীসকলৰ বহুতেই লাভৱান হৈছে। মই দেউতাক লৈ আহিছোঁ। আমি কেইদিনমানৰ কাৰণে থাকিম ইয়াতে। ওলাই আহিলোঁ। ধুনীয়া সুন্দৰ ৰ'দলৈ, বাহিৰ আৰু ভিতৰ দুয়োটাৰে পৰিৱেশ খুবেই সুন্দৰ। আৰু ইয়াৰ কৰ্মচাৰীবৃন্দ মানিবই লাগিব, শলাগিব লাগিব। খুবেই ধুনীয়া আতিথ্য তেওঁলোকৰ। পাৱাৰ গ্ৰিড গেষ্ট হাউচ, বিশ্ৰাম সদন লিখা আছে। আৰু এইটো ৰাস্তা ৰাতিপুৱা খোজকাঢ়িবলৈ ইয়াত বহুত ভাল। মৰ্ণিং ৱাকৰ কাৰণে বহুতেই ভাল। সেইকাৰণে ওলাই আহিছোঁ। দেউতাক এৰি থৈ আহিছোঁ। দেউতা শুই আছে একচুৱেলি। মই ওলাই আহিছোঁ। এইটো চাওঁ, ইয়াৰ পৰা এটা দৃশ্য। পাৱাৰ গ্ৰিড গেষ্ট হাউচ আপোনালোকক দেখুৱাইছোঁ। পাৱাৰ গ্ৰিড বিশ্ৰাম সদন। এতিয়া আমি খোজকাঢ়ি গৈ থাকোঁ আগলৈ। বিশেষ একো নাই, সৰু ব্লগ হ'ব, আপোনালোকে চাই থাকিব। মাত্ৰ দুই এটা বাইক, কাৰ আৰু দুই এজন মানুহ। বইজ হোষ্টেল নং 2 ইয়াত গুৱাহাটী মেডিকেল কলেজৰ ষ্টুডেণ্টৰ আৱাস, MBBS। আগলৈ গৈ থাকোঁ এতিয়া। 2 নং বইজ হোষ্টেলৰ অপজিটে আছে পাৱাৰ গ্ৰিড গেষ্ট হাউচ। সুন্দৰ পৰিৱেশ। মহানগৰ বুলি ক'লে আচলতে যান্ত্ৰিকতা বুজায়। গাড়ী মটৰ, ধোঁৱা ধূলিৰে দূষৰিত এখন পৃথিৱীক বুজায়। কিন্তু ইয়াত সম্পূৰ্ণ বেলেগ। নৰকাচল উদয়াচলৰ গুৱাহাটী মেডিকেল কলেজ কেম্পাছটো এটা নিশামুক্ত পৰিৱেশ। চাৰিওফালে প্ৰকৃতি, গছ গছনিৰে ভৰপূৰ পাহাৰ। সেইকাৰণে ইয়াত প্ৰদূষণটো নাই। ৰাস্তা বহুত ধুনীয়া। আৰু সেই পাহাৰটোৰ হিলটপ, নৰকাচল আৰু উদয়াচল তিনিটা পাহাৰতে আছে নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি। আৰু এখন ৰিজনেল নাৰ্ছিং কলেজ, ৰিজনেল নাৰ্ছিং ইনষ্টিটিউট আছে। ভিডিঅ'টো আগলৈ চাই থাকক। মানুহ দুই এজন ওলাই আহিছে খোজকাঢ়িবলৈ। কুকুৰো গৈ আছে। মৰ্ণিং ৱাক হৈছে। গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আগতে আছে গাৰ্লছ হোষ্টেল নং 3। হোষ্টেল নং 3 গাৰ্লছৰ হয়। গুৱাহাটী মেডিকেল কলেজৰ গোটেই ষ্টাফৰ কোৱাৰ্টাৰ, হোষ্টেল এই পাহাৰতে আছে। প্ৰিন্সিপাল ছাৰৰ কোৱাৰ্টাৰটো ইয়াতে অলপমান আগত আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুতেই ধুনীয়া পৰিৱেশটো, চফা, একদম কি বুলি ক'ম, প্ৰদূষণমুক্ত পৰিৱেশ। হোষ্টেল 3।
এটা দুটা আছে দুজন মানুহ খোজকাঢ়ি আছে মানুহ গৈ আছে মৰ্ণিং ৱাক কৰিবলৈ অহা মানুহ দেখিছেনে এইফালে গৈ আছে আহি আছে কিছুমান বৰ সুন্দৰ মুঠতে পৰিৱেশ ইমানেই ধুনীয়া ইয়াত নৰকাচল আৰু উদয়াচল নামঘৰ ইফালে আছে উদয়াচল গুৱাহাটী 5 ইয়াৰ পৰা উঠি যাওঁ মই জেনেচিছ ভিলা এই চিৰিত উদয়াচল আৰু নৰকাচলৰ হিলটপলৈ যোৱা পথ চিৰিয়েদি উঠি গৈ আছো এক 2 3 4 5 6 7 8 10 11 12 13 15 16 17 পৰা আহি পালো ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ আহিলে খেলে এই তলত চিৰিয়েদি ওপৰলৈ আহিছে ঠিক আছে চাই থাকোঁচোন বাইদেউ কোনফালে যায় মই ভিডিঅ' কৰি আছিলো চাওক হাই কৰি দিওঁ বাইদেউ লগ পালো ইয়াতে ভাল লাগিছে ঠিক আছে বাইদেউ লগ পালো গুৱাহাটীৰ মানুহ লগ পালো মই আগবাঢ়ো ভিডিঅ'টো আগলৈ চাই থাকা থেংক ইউ চাওক পৰিৱেশ উভতনি যাত্ৰা টাৰ্ণিংবিলাক ইমান ধুনীয়াকৈ বনাইছে ইয়াত প্ৰিন্সিপাল ছাৰৰ ৰেচিডেন্স গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল ছাৰৰ ৰেচিডেন্স আটক ধুনীয়া বিল্ডিং ঘূৰি ঘূৰি একেটা জেগাতে পামগৈ এতিয়া ভিডিঅ'টোত আপোনালোকক দেখাব লগা বিশেষ একো নাই মৰ্ণিং ৱাকৰ সময়ত মই ওলাই আহোঁতে যিখিনি দেখিছোঁ সেইকেইটাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কোনো যাতে বেয়া নাপায় কুকুৰকেইটা চাওক ধুনীয়া ধুনীয়া কুকুৰ আছে হোষ্টেল 3 গাৰ্লছ হোষ্টেল এতিয়া আকৌ এটা টাৰ্ণিং লৈ গেষ্ট হাউচ পামগৈ চাওক ইয়াত খোজ কঢ়াৰ মজাই বেলেগ মানে ৰাতিপুৱা ভিৰ ভাৰ নাথাকে সেইকাৰণে খোজকাঢ়িবলৈ বহুতে ভাল ধুনীয়া মসৃণ ৰাস্তা আৰু এই নৰকাচল আৰু উদয়াচল হিলটপ এই তিনিটা পাহাৰৰ ৰাস্তা বেয়া হোৱাৰ কথাই নাহে কাৰণ ইয়াত গোটেই এৰিয়াটো মেডিকেল কলেজ কেম্পাছৰ ভিতৰতে পৰে আৰু গুৱাহাটী মেডিকেল কলেজৰ ষ্টুডেণ্টছৰ যিমান হোষ্টেল আছে আৰু ফৰেনচিক চায়েন্স ইউনিভাৰ্চিটিৰ হোষ্টেলৰ যিমান ষ্টুডেণ্টছ আছে তেওঁলোকৰ অহা যোৱাৰ কাৰণে লগতে পেচেণ্টৰ অহা যোৱাৰ কাৰণে ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়া হৈছে দাদা মাছ আনিছে নি ইয়াতে আজি মাছ বিক্ৰী কৰে বোলে চাব পাৰোঁ ন বান্ধি থোৱা আছে বন্ধ হৈ আছে
এইফালৰ পৰা নামি আহিব পাৰি আৰু আমাৰ গেষ্ট হাউচ ভিডিঅ'টো ইমানবোৰ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো কেনে লাগিল, মোৰ এটা সৰু ভিডিঅ' হয়, সৰু মানে দীঘলীয়াই সৰু, কিন্তু অকণমান ট্ৰিম কৰিব লাগিব। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো যদি নতুন হয় প্লিজ মোক অকণমান ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ এণ্ড গুড মৰ্ণিং।